বাতৰি কাকত ৰচনা ভূমিকা বৃহত্তৰ সমাজৰ যোগাযোগ আৰু প্ৰচাৰৰ বাবে ব্যৱহৃত মাধ্যমসমূহৰ অন্যতম আৰু সহজলভ্য মাধ্যম হ'ল বাতৰি কাকত। আধুনিক যুগত আৱিষ্কাৰ হোৱা শক্তিশালী গণমাধ্যম ভাম্যভাস অৰ্থাৎ মোবাইল ফোন নতুবা টেলিভিছনতকৈ সংবাদপত্ৰখন বা বাতৰি কাকতখন অধিক জনপ্ৰিয় আৰু বিশ্বাসযোগ্য। ইতিহাসৰ ভূমিকা খ্ৰীষ্টজন্মৰ ৫৯ বছৰ আগতেই প্ৰখ্যাত ৰোমান সম্ৰাট জুলিয়াছ চিজাৰৰ দিনত ৰজাঘৰৰ উদ্যোগত প্ৰচাৰিত হাতে লিখা একটা ডায়েনা হ'ল পৃথিৱীৰ প্ৰথম বাতৰি কাকত। এই কাকতত ৰাজসভাৰ চৰ্চা, যুদ্ধৰ বতৰা, ৰাজনৈতিক ঘটনাৱলী, প্ৰাকৃতিক দুৰ্যোগ, জন্ম-মৃত্যু সম্পৰ্কীয় বাতৰি আদি প্ৰকাশ হৈছিল। ভাৰতত বাতৰি কাকতৰ প্ৰচলন অষ্টাদশ শতিকাৰ পৰাহে হয়। পৰ্তুগীজসকলে প্ৰথমে ভাৰতলৈ ছপাশালৰ প্ৰযুক্তি কঢ়িয়াই আনিছিল খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰৰ বাবে। অসমৰ সংবাদপত্ৰ বিশ্বৰ অন্য প্ৰান্তৰ তুলনাত আৰু ভাৰতৰো অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ সংবাদপত্ৰৰ ইতিহাস বৰ পুৰণি নহয়। মিছনেৰীসকলে অসমত ছপা যন্ত্ৰ প্ৰতিষ্ঠা কৰি ১৮৪৩ চনত শিৱসাগৰৰ পৰা অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰকাশ কৰে। মিছনেৰী ধৰ্ম প্ৰচাৰৰ প্ৰত্যাহ্বান জনাই শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে ১৮৭১ চনত মাজুলীৰ পৰা মাহেকীয়া কাকত আছাম বিলাসিনী প্ৰকাশ কৰে। বৰ্তমান সমাজত সংবাদপত্ৰৰ গুৰুত্ব আৰু ভূমিকা অতি তাৎপৰ্যপূৰ্ণ। সেয়েহে বৰ্তমান যুগতো সংবাদপত্ৰই সমগ্ৰ বিশ্ব নিয়ন্ত্ৰণ কৰি আছে। গণতান্ত্ৰিক দেশত বাক স্বাধীনতা দিয়া হয় আৰু বাতৰি কাকত বাক স্বাধীনতাৰ অংগ। গণতান্ত্ৰিক দেশত বাতৰি কাকতৰ সম্পূৰ্ণ স্বাধীনতা থাকে। চৰকাৰৰ নীতি আৰু কাৰ্যাৱলীৰ বিৱৰণ, দেশত সংঘটিত গুৰুত্বপূৰ্ণ ঘটনাৰ বৰ্ণনা, বিভিন্ন ৰাজনৈতিক দল আৰু উপদলৰ আদৰ্শ আৰু কাৰ্যসূচী আদিৰ বহুতো খবৰ বাতৰি কাকতত প্ৰকাশ পায়। বঞ্চিত, শোষিত আৰু নিপীড়িত মানুহৰ পক্ষলৈ ন্যায় আৰু সত্যৰ পক্ষে সংবাদপত্ৰই মাত মাতে। নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত ভিত্তি কৰিয়ে এখন সংবাদপত্ৰ জীয়াই থাকে। কিন্তু কেতিয়াবা অশুদ্ধ তথ্য পৰিৱেষ্টিতত তথা অতিৰঞ্জিত সংবাদ পৰিৱেশনত সমাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত সমাজৰ শান্তি বিঘ্নিত হয়। বাতৰি কাকত কেৱল সংবাদ প্ৰদান হ'লেও সাহিত্য, সংস্কৃতি, শিশু উপযোগী ৰচনা আদিকো বিশেষভাৱে প্ৰাধান্য দিয়া হয়। সংবাদপত্ৰ বা বাতৰি কাকত জাতিৰ মেৰুদণ্ডস্বৰূপ। সংবাদপত্ৰৰ মাজেদি জাতি, ভাষা আৰু জনগণৰ মনোভাৱ প্ৰকাশিত হয়। গতিকে বাতৰি কাকতৰ গুণগত মানে জনগণৰ মান, জীৱন ধাৰাৰ উপায় দাঙি ধৰে। ধন্যবাদ।